নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এনেকুৱা ধৰণে কিদৰে অসমীয়াত ষ্টাইলিছ আখৰ লিখিব পাৰি মই আজি আপোনালোকক শিকাই আছোঁ। চাই থাকক মোৰ এই সম্পূৰ্ণ ভিডিঅ'টো। পোনপ্ৰথমতে আপুনি প্লে ষ্ট'ৰৰ পৰা পিচআৰ্ট নামৰ এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব। বহুকেইটা এপ্লিকেশ্যন আছে, কিন্তু এই পিচআৰ্ট নামৰ এপ্লিকেশ্যনটোত বেকগ্ৰাউণ্ড দি বা ফটো দি অসমীয়া আখৰ লিখিবলৈ ভাল, অসমীয়া ষ্টাইলিছ আখৰ লিখিবলৈ ভাল, সেইবাবে এইটো আপোনালোকক মই ডাউনলোড কৰিবলৈ কৈছোঁ। তাৰ পাছত আপুনি গুগলত যাব লাগিব। গুগলত গৈ আপুনি লিখিব লাগিব বাংলা ষ্টাইলিছ ফণ্ট। লিখাৰ পিছত এই প্ৰথমটো দেখিলে বাংলা ষ্টাইলিছ ফণ্ট ফ্ৰী ডাউনলোড, তাত যাব লাগিব। যোৱাৰ পিছত এনেকৈ এখন চাৰ্ট আহিব। এনেকৈ অহাৰ পিছত আপুনি দেখিছে নহয় এইবোৰ আখৰবোৰ ষ্টাইলিছবোৰ। আপুনি এইটো ডাউনলোড বুলি লিখা আছে যে, এই ডাউনলোড কৰি দিব লাগিব। ডাউনলোডত টিপি গুগলৰ পৰা ডাউনলোড কৰা আখৰবোৰ আপোনাৰ ফাইল মেনেজাৰত পাব। মোৰ এইবোৰ আপুনি ফাইল মেনেজাৰত ছেভ হৈ থকা আপোনাৰ আখৰবোৰ পিচআৰ্ট নামৰ ফ'ল্ডাৰলৈ আপুনি নিব লাগিব। মই যিকোনো এটা নি দেখাইছোঁ আপোনালোকক। কাট কৰি নিব পাৰে, আপুনি কপি কৰি নিব পাৰে। মই কপি কৰি লৈ গৈছোঁ। বিচাৰিব লাগিব পিচআৰ্ট নামৰ ফ'ল্ডাৰটো। এইটো পিচআৰ্ট নামৰ ফ'ল্ডাৰটো, তাত গ'লোঁ। যোৱাৰ পাছত আপুনি এই ফণ্টছত পেষ্ট কৰি দিব লাগিব। মই ইয়াত এইটো পেষ্ট কৰি দিলোঁ। অলৰেডি মোৰ আছিলে ইয়াত, সেইকাৰণে এনেকুৱাকৈ দেখাইছে। আপোনালোকক এনেকুৱাকৈ নেদেখায়, মই য়েছ কৰি দিলোঁ। তাৰপিছত আপুনি যাব লাগিব এই পিচআৰ্ট নামৰ এপ্লিকেশ্যনটোত, গৈ প্লাছ চিনডালত টিপি দিয়ক। টিপাৰ পিছত আপুনি এইফালে এইবোৰ বেকগ্ৰাউণ্ড আছে, এইবোৰো ল'ব পাৰে, বা আপোনাৰ মন পচন্দৰ যিকোনো এখন ফটোও ল'ব পাৰে। মই এইখন ফটো ল'লোঁ। এখন ফটো লৈ মই টেক্সট গ'লোঁ। টেক্সট গৈ লিখিলোঁ জীৱনটো এনেকুৱাই, কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ। এনেকৈ নিলোঁ, ইয়াত দিলোঁ। আপুনি এতিয়া আপোনাৰ ডাউনলোড কৰি থোৱা ষ্টাইলিছ টেক্সটবোৰ চাবৰ বাবে আপুনি যাব লাগিব ইয়াত। তাৰপাছত মাই ফণ্টছত গ'লোঁ। এইবোৰ মই বহুকেইটা ডাউনলোড কৰি ইয়াত আনি থোৱা আছে, আপুনিও এনেকৈ আনিব লাগিব। এইখিনিতে আপোনালোকক আমনি কৰি এটি সৰু অনুৰোধ কৰিছোঁ যে মই বহুত কষ্ট কৰি আপোনালোকৰ বাবে ভিডিঅ'টো বনাইছোঁ, গতিকে এটা লাইক কৰিব। যদি আপুনি প্ৰথম চাইছে মোৰ চেনেল, তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো কৰিলে এনেকুৱা হয়। মোৰ এইটো ভাল লাগিছে, মই এইটোৱে কৰিম। আপুনি পিছত নিজেই শিকি ল'ব এইবোৰ কিমান ধুনীয়াকৈ কৰিব পাৰে, ৰং দিব পাৰে, কি দিয়ে, কি বেকগ্ৰাউণ্ড লয়, নিজে আপুনি মন পচন্দ কৰি ডাউনলোড কৰি ল'ব পাৰে। তাৰপিছত মই এইটো ছেভ কৰি দিলোঁ। কাম খতম, পেচা হজম।